নমস্কাৰ ইনফৰমেশ্যন ব্লগ অসম চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম। আজিৰ ভিডিঅ'টিত আমাৰ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ কিছু তথ্য আপোনালোকৰ ওচৰত দাঙি ধৰিব বিচাৰিছো, গতিকে ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব। মেঘালয় শব্দটো এটা সংস্কৃত শব্দ। মেঘালয় অৰ্থাৎ মেঘৰ আলয়, মেঘৰ ঘৰ। মেঘালয়ৰ এই নামটো নামকৰণ কৰিছিল কলিকতা বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ প্ৰবক্তা ডক্টৰ SP চেটাৰ্জীয়ে মেঘালয়ৰ নামটো নামকৰণ কৰিছিল। 1972 চনৰ 21 জানুৱাৰী তাৰিখে অসমৰ পৰা পৃথক হৈ মেঘালয় ৰাজ্য গঠন কৰা হৈছিল। মেঘালয় এখন সৰু ৰাজ্য। 22,429 বৰ্গ কিলোমিটাৰ মাটিকালিৰে মেঘালয়ৰ মুঠ 11খন জিলাৰে গঠিত। মেঘালয়ৰ মুঠ বিধানসভা আসন 60খন, লোকসভাৰ আসন 2খন আৰু ৰাজ্যসভাৰ আসন 1খন। মেঘালয়ৰ ভৌগোলিক দিশ যদি চাওঁ আমি, পূব আৰু উত্তৰে আমাৰ অসমৰ সৈতে সীমা সংযোগ হৈ আছে মেঘালয়ৰ। উত্তৰ আৰু দক্ষিণত বাংলাদেশৰ সৈতে সীমা সংযোগ হৈ আছে মেঘালয়ৰ। মেঘালয়ৰ জনঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত 132 জন। মেঘালয়ৰ শিক্ষিত হাৰ 2011 চনৰ লোকপিয়ল অনুসৰি 72.84%। মেঘালয়ৰ চৰকাৰী ভাষা ইংৰাজী, গাৰো আৰু খাচী। মেঘালয়ৰ ৰাজধানী হ'ল শ্বিলং। পাহাৰৰ ওপৰত অৱস্থিত এখন সৰু চহৰ যদিও ই দেখিবলৈ খুবেই ধুনীয়া। সেইবাবে দেশ বিদেশৰ বিভিন্ন পৰ্যটক আহে শ্বিলং চাবলৈ। বিভিন্ন জনজাতিৰ সমাহাৰ। প্ৰতিটো জনজাতিয়ে নিজা নিজা ভাষাৰে, নিজা নিজা সংস্কৃতিৰে বসবাস কৰা মেঘালয় এখন জনজাতীয় ৰাজ্য। মেঘালয়ত প্ৰায় 37 প্ৰকাৰৰ ভাষা প্ৰচলিত হয়। যদিও মেঘালয়ৰ চৰকাৰী ভাষা গাৰো, খাচী আৰু ইংৰাজী ব্যৱহাৰ কৰা হয়, তথাপিও মেঘালয়ৰ প্ৰতিটো জনজাতিয়ে নিজা নিজা সংস্কৃতিৰে মেঘালয়ত জীৱন যাপন কৰি আছে। মেঘালয় এখন পাহাৰীয়া ৰাজ্য হোৱা হেতুকেও মেঘালয়ৰ 80% মানুহ কৃষিৰ ওপৰত নিৰ্ভৰশীল। মেঘালয়ত ঝুম খেতি কৰা হয়। বিশেষকৈ মেঘালয়ৰ জলবায়ু অনুসৰি চব্জি, ফল মূল আদিৰ খেতি বিশেষভাৱে কৰা হয় মেঘালয়ত। মেঘালয় প্ৰাকৃতিক সম্পদৰো ভাণ্ডাৰ বুলি কোৱা হয়। মেঘালয়ত বিভিন্ন প্ৰাকৃতিক সম্পদ, খনিজ সম্পদ, চূণ, কয়লা, গ্ৰেনাইট আদি বিভিন্ন খনিজ সম্পদ মেঘালয়ত পোৱা যায়। মেঘালয়ত খাচী, গাৰো, জয়ন্তীয়া আদি বিভিন্ন ধৰণৰ জনজাতিয়ে বাস কৰে। মেঘালয় এখন জনজাতীয় ৰাজ্য হোৱা হেতুকেও মেঘালয় এখন মহিলা প্ৰধান ৰাজ্য। মেঘালয়ত মহিলাক অগ্ৰাধিকাৰ দিয়া হয়। বিবাহৰ পিছত ল'ৰা-ছোৱালীয়ে মেঘালয়ৰ মাকৰ উপনাম ব্যৱহাৰ কৰে। মেঘালয়ৰ মাটিকালিৰ 70% মাটিকালি জংঘলেৰে আৱৰা। সেইবাবে মেঘালয়ক বহুতে উত্তৰ পূৰ্বাঞ্চলৰ মিনি স্কটলেণ্ড বুলিও কয়, যাৰ বাবে দেশ বিদেশৰ বিভিন্ন পৰ্যটক মেঘালয় চাবলৈ আহে। আপুনি হয়তো জানি আচৰিত হ'ব, মেঘালয়তে অৱস্থিত জয়ন্তীয়া হিলছ 22 কিলোমিটাৰতকৈ দীঘল সুৰংগ আছে। জয়ন্তীয়া হিলছত 22 কিলোমিটাৰতকৈ দীঘল সুৰংগ আছে, য'ত জীৱিত গছৰে মেৰিয়াই দলং সজা হৈছে। এইবিলাকক মেঘালয়ত ৰুট ব্ৰিজ বুলি কোৱা হয়। ৰুট ব্ৰিজ বুলি কোৱা হয় এইবিলাক মেঘালয়ৰ ব্ৰিজবোৰক, য'ত জীৱিত গছেৰে মেৰিয়াই দলং সজা হৈছে আৰু এইবিলাক ৰুট ব্ৰিজ বুলি কোৱা হয়। পৃথিৱীৰ সকলোতকৈ বেছি বৰষুণ হোৱা ঠাই মৌচিনৰাম মেঘালয়তে অৱস্থিত। মৌচিনৰামৰ প্ৰতিটো বৰষুণৰ টোপালেই প্ৰতিজন পৰ্যটককেই অনুভৱ কৰিব পৰা সংগীতৰ সুৰৰ মূৰ্ছনাই এবাৰ নহয় এবাৰ হ'লেও প্ৰেমত পেলায় প্ৰতিজন পৰ্যটকেই। সেইবাবে মেঘালয়লৈ দেশ বিদেশৰ বিভিন্ন পৰ্যটক আহে। প্ৰতিটো মাহতেই দেশ বিদেশৰ বিভিন্ন পৰ্যটক আহে মেঘালয় চাবলৈ। আৰু মেঘালয়ৰ অৰ্থব্যৱস্থাত পৰ্যটনে এটা বিশেষ ভূমিকা অৱলম্বন কৰে। সেউজীয়া পাহাৰ, সুউচ্চৰ পৰা নিজৰাৰ সুৰৰ ধ্বনিয়ে প্ৰতিজন পৰ্যটককেই মেঘালয়লৈ বাৰে বাৰে হাত বাউলি মাতে। সেইবাবে দেশ বিদেশৰ বিভিন্ন পৰ্যটক আহে মেঘালয় চাবলৈ। এক মুহূৰ্তৰ বাবে এনে লাগে যেন মেঘালয়ৰ সেউজীয়া পাহাৰৰ টিলাত এটা জুপুৰি বান্ধি চিৰদিনলৈ থাকি যাম নেকি, মৌচিনৰামৰ সেই টোপ টোপ বৰষুণৰ জীপাল অনুভৱৰ কথা সুঁৱৰি। যদি আপুনি ভাবিছে মেঘালয়লৈ
মেঘালয় ঘূৰিবলৈ আহিবলৈ তেন্তে নিশ্চয় আহিব পাৰে। মেঘালয়লৈ আহিলে আপুনি প্ৰাকৃতিক প্ৰেমত পৰাটো একেবাৰেই নিশ্চিত। আৰু আজিলৈ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব। যদি মোক ইউটিউবত চাই আছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদি মোক ফেচবুকত চাই আছে তেন্তে মোৰ চেনেলটো ফ'ল' কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানতে সামৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক সকলোৱে লগ পাম। তেতিয়ালৈকে জয় আই অসম।